হেল্ল' এভৰিৱান, যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ এ বি ইউ বি কামাণ্ডো এ পি আৰ অ' বা এছ আইৰ বাবে দৌৰি আছে তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিঅ'টো দুটা কথা ক'ব ওলাইছোঁ। এইবোৰ কথা আপোনালোকে বেলেগত ক'তো দেখা নাপায়, কাৰণ মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, মই এজন নিজে কেণ্ডিডেট, সেইকাৰণে আপোনালোকক মোৰ লগত হোৱা ঘটনাবোৰ আপোনালোকক সকলোবোৰ শ্বেয়াৰ কৰোঁ। ইয়াতে মই কেৱল ইউটিউবত ভিডিঅ' নবনাওঁ যে কিবা নটিফিকেশ্যন আহিছে, কিমান নম্বৰ আছে এইবোৰ পালে যে সেইবোৰ ভিডিঅ' নবনাওঁ, বাৰে বাৰে কৈ আছোঁ। কাৰণ চাব, মই আৰু এটা কথা ভিডিঅ'টোৰ আগতীয়াকৈ কৈ দিওঁ, যিমানে লগ বন্ধু বেছি, আপোনাৰ যিমানে বেছি ফ্ৰেণ্ড চাৰ্কল, সিমানে আপোনাৰ বিপদ, সিমানে আপোনাৰ টাইম লছ। কাৰণটো কি আপোনালোকে ভালদৰে চালে গম পাব। চাব, আজিলৈকে মই ইমান ইণ্টাৰভিউ পাছ কৰিছোঁ, সেইবোৰ মই কেতিয়াও শ্ব' কৰা নাই, আৰু কি আছে কি নাই কেতিয়াও মই শ্ব' অফ কৰি ভাল নাপাওঁ। কেতিয়াবা আপোনালোকে দেখা পাইছে কিছুমান ইউটিউবাৰে দুদিন ফিল্ডত যায় হাজাৰটা ভিডিঅ' দিয়ে দৌৰা, তেনেকুৱা ভিডিঅ' বনাই মই ভালো নাপাওঁ আৰু বনায়ো পোৱা নাই। সেইকাৰণে মোক বহুতে সোধে টাইম কিমান লাগে। আচলতে ফিল্ডত কিমান টাইম লাগে সেই কথাটো শ্বেয়াৰ কৰিলে কি হ'ব, ইণ্টাৰভিউত কিমান টাইম লাগে সেই নাম্বাৰটোহে আপোনাক শ্ব' কৰাব যে আপুনি কিমান টাইমত সোমাইছে। কিছুমান ল'ৰাই ইয়াতে বহুত ফিতাহি মাৰি যায় যে মই 11 মিনিটত মাৰোঁ, 10 মিনিটত মাৰোঁ। যদি আপুনি প্ৰেক্টিছ কৰা ফিল্ডখনত 400 মিটাৰৰ হয়, তাতে যদি 10 মিনিটত মাৰে, আপুনি যদি 200 মিটাৰৰ ফিল্ডত যায়, তেতিয়াহ'লে আপোনাৰ যদি 12 মিনিট লাগে, তেতিয়াহ'লে আপোনাৰ ফিতাহি মাৰা কথাটো ইয়াতে নিমিলিব। গতিকে সেইবোৰ মই দেখায়ো ভাল নাপাওঁ আৰু কেতিয়াও নেদেখাওঁ। কিন্তু কি হ'ল, আজিকালি আৰু আপোনালোকে জানে, সৰু সৰু কথাটো আপোনালোকক মই টপিক হিচাপত কওঁ। যেতিয়া চাইকেলিং প্ৰেক্টিছ কৰিছিলোঁ, মাত্ৰ 2 মিটাৰ বা 3 মিটাৰ দূৰৰ পৰা দৌৰি আহি জাষ্ট মই এনে পজিশ্যনটো দেখাই পেলাই এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে মোক কমেণ্ট কৰিছে 11 ফুট 12 ফুট, এনেকুৱা দেখায় যে মানুহে ঠাট্টা কৰি ভাল পায়। কিন্তু কিছুমানে আপোনালোকৰ যে ইউটিউবত পূৰা আমি এটা ফিল্ডত থকা ল'ৰা, এনি টাইম ফিল্ডত থাকোঁ আমি, কিছুমানে ইউটিউবত ভিডিঅ' বনাই যদি 16 ফুটো যায় 19 ফুট লিখি দিয়ে, 18 ফুট লিখি দিয়ে। আমি সেইবোৰ ভাল নাপাওঁ আৰু মই সেইবোৰ দেখাবও নিবিচাৰোঁ। মই বাৰে বাৰে কৈ আছোঁ, মই ফিল্ডত কি হৈছে সেইটো নহয়, ইণ্টাৰভিউৰ দিনা যিটোৱে ভাল পাৰফৰ্মেঞ্চ কৰে সেইটোৱে শ্বেয়াৰ। নিজৰ ঘৰত সকলোৱে ৰজা, কিন্তু বেলেগৰ ঘৰত গ'লে ভিজা মেকুৰী হ'ব নালাগে। ঠিক তেনেদৰে আপোনাৰ কনফিডেঞ্চ আপোনাৰ ইণ্টাৰভিউৰ দিনা দেখা যাব। আপুনি কিমান এটা ভাল পাৰদৰ্শিতা দেখাব পাৰিছে, পাৰফৰ্মেঞ্চ দেখাব পাৰিছে, সেইটো ইণ্টাৰভিউৰ দিনা হ'ব। সেই কথাটো আপোনালোকক বাৰে বাৰে কওঁ যে আপোনাৰ বহুত লগৰ ল'ৰা দেখা পাব, আপোনাক ভিতৰে ভিতৰে ঠাট্টা কৰি থাকিব, ভিতৰে ভিতৰে বেয়া পাই থাকিব। আপুনি আপোনাক 100% দিয়ক। আপুনি অকলে থাকি হ'লেও আপুনি কষ্ট কৰক। আপুনি বেলেগৰ আশা ভৰসাত ৰখি নাথাকিব, কাৰণ আপোনাৰ যদি এদিন ৰানিং বেয়া হৈ যায়, তাৰে পিছদিনা সি বেলেগৰ লগত আলোচনা কৰিব যে সি পাছ কৰিব নোৱাৰে, সি নাম্বাৰ ইমান নাপায়, লং জাম্প এক্সিলেণ্ট নাযায়, ৰানিঙত 14 মিনিটৰ ভিতৰত কিবা কৰি সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ কথা আলোচনা নকৰাকৈ নাথাকে। গতিকে আপুনি যদি অকলে থাকে, তেতিয়া আপোনাৰ সেই কথাটো আলোচনা নকৰে, আৰু আপোনাৰ সেই আলোচনাটো কৰিলেও সি আপোনাতকৈ বহুত তলত থাকিব। সেইটো বাৰু বেলেগৰ কথা, বেলেগৰ মাইণ্ডছেট। আপুনি নিজক 100% দিলে আপুনি ইণ্টাৰভিউত যে ভাল এটা পাৰফৰ্মেঞ্চ দেখাব পাৰিব, ভাল এটা নাম্বাৰ ল'ব পাৰিব, সেইটো কিন্তু ইম্পৰ্টেণ্ট। সেই কথাটো বাৰু এৰিলোঁ। ছেকেণ্ড কথাটো হ'ল কি, অসম পুলিচৰ যিখিনি ল'ৰা ছোৱালী দৌৰি আছে তেওঁলোকৰ বাবে এটা বেয়া খবৰ, এই যিটো ৱেডাৰ, সেইটো এটা বেয়া ৱেডাৰ। কাৰণ ল'ৰা ছোৱালীখিনি যেতিয়া কষ্ট কৰি আছে, গধূলি হওক ৰাতিপুৱা হওক, যেতিয়া দৌৰিব যায় তেতিয়া কুঁৱলী পৰে, আৰু কুঁৱলীটো সোমাই যোৱাৰ লগে লগে চৰ্দি কাহ জ্বৰ হ'বলৈ আৰম্ভ কৰে। আৰু এই জ্বৰটো বা চৰ্দিটো বা এই কাহটো যদি হয়, তেতিয়াহ'লে বহু কেইদিনলৈকে আপোনাৰ এনাৰ্জি নাহে, আৰু আপোনাৰ বহু কেইদিন দৌৰিব পৰা ক্ষমতাটো কমি যায়। গতিকে এইখিনি সময়তে আপোনালোকক এটা কথা কওঁ, যিহেতু মোৰ নিজৰে হৈছে, কাৰণ মই এইকেইদিন অলপ বেলেগ বেলেগ টাইমত গৈছিলোঁ, সেইকাৰণে আপোনালোকক কওঁ, আপুনি যদি যায়ো ভাল কাপোৰ টুপি পিন্ধি থাকিব, জানো কুঁৱলীটো মাথাত নপৰে, আপুনি মাস্ক পিন্ধি থাকিব, বালিটো জানো সোমাই নাযায়। তাৰপিছত আৰু যেতিয়া তেতিয়া দৌৰিব নাযাব, যেতিয়া কুঁৱলী বেছিকৈ থাকিব, লাগিলে অলপ দেৰিকৈ যাওক, টাইমটো মিলাই এডজাষ্ট কৰি গধূলিও দৌৰিব, টাইমটো অলপ মিলাই পেলাই যাব, জানো আপোনাৰ এটা ঠাণ্ডাটো সোমাই নাযায়। ঠাণ্ডাটো সোমাই যোৱাৰ লগে লগে এই যেতিয়া প্ৰব্লেমটো হ'ব, তেতিয়া আপোনাৰ বহুখিনি কমি যাব। আৰু আমাৰ জীৱনত ঘটি থাকিব, মানুহে কোৱা আলোচনা কৰি থাকিব। আপুনি যিদিনা সফল হ'ব, সেইদিনাহে আপোনাৰ ভাল গুণ গাব। এটা কথাই আছে, আপুনি জীয়াই থাকোঁতে যদি একো খাব নিদিয়ে, মৰাৰ পিছত ভাল গুণ গাই লাভ নাই। গতিকে যিখিনিয়ে যি কৰি আছে কৰি থাকক, নিজৰ কাম নিজে কৰি থাকক, কিন্তু বেলেগক ঠাট্টা কৰাতকৈ নিজে 100% দি ইণ্টাৰভিউত কিমান নাম্বাৰ ল'ব পাৰিছে, কিমানটা ইণ্টাৰভিউ পাছ কৰিছে, কিবা কাৰণত নহ'ল সেইটো কথাক লৈ ডাউন হ'ব নালাগে, বা
ডিমোটিভেট হ'ব নালাগে, আপোনাক বেলেগে ঠাট্টা কৰে কিবা কৰে সেইটো ভাবিব নালাগে। কিন্তু আপুনি আপোনাৰ পৰা যে 100% দিয়াৰ পিছত যদি কিবা কাৰণত সৰু সৰু হাইট চেষ্ট মেডিকেলত যদি ফেইল কৰি আহে, তেতিয়াহ'লে আপোনাৰ কোনো ভুল নাথাকে। আপোনাৰ কাম হ'ল আপুনি হাৰ্ড ৱৰ্ক 100% দি কৰা, আপোনাৰ ফালৰ পৰা মনৰ পৰা সেইটো হ'ল আপোনাৰ কাম। বাকী বেলেগ আৰু মই নকওঁ। যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে, মোৰ ফালৰ পৰা আশা থাকিল আপোনালোকে সফল হ'ব। আৰু যিখিনি ইণ্টাৰভিউ কাৰণে ৰেডি হৈছে তেওঁলোকে অলপমান কেয়াৰফুলি ৰানিং কৰিব, লং জাম্প কৰিব। লং জাম্প কৰিলে ভৰিৰ প্ৰব্লেম, কঁকালৰ প্ৰব্লেম হয়। গতিকে আপোনালোকে নিজৰ লগত ভালকৈ অলপমান মানে কেয়াৰফুলি থাকিব, জানো আপোনাৰ প্ৰব্লেম নহয়। ভিডিঅ'টো এইকাৰণেই বনাইছোঁ, সৰু সৰু কিছুমান লজিক আছে, আপোনালোকে নিজে ইণ্টাৰভিউ দি আছে, আপোনালোকৰ লগত ঘটি আছে, আপুনি গমেই নাপায়। সেইকাৰণে কৈছোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।